মই ডাক্তৰ অৱনী বৰুৱা আকৌ আহিছোঁ আপোনালোকৰ ওচৰত এটি ব্যংগাত্মক ৰচনা আজি প্ৰায় 16 বছৰমান আগতে প্ৰস্তুত কৰা এই ৰচনাটি লিখা হৈছে আমাৰ দেশৰ স্বাধীনতাৰ ওপৰত আৰু এইটো প্ৰস্তুত কৰা হৈছিল ঠিক আলফাৰ ধেমাজি বিস্ফোৰণৰ পিছতে ব্যংগৰ নামটো দিলোঁ স্বাধীনতা। এতিয়া মই কবিতাটো মাতি গৈছোঁ। বিনা যুদ্ধে ক্ষমতা পালে কালিয়নে লোৱা, ঢাকে ঢোলে বুজাই দিলে এয়ে স্বাধীনতা। তেজৰ ধাৰ বাঢ়ি আহি হয় মেট মৰা, কৰ্জা সোধাই আছোঁ আজি শিশুৰ শুনিত ধাৰা। 42ৰ অজলা কৃষক নেতাই সৰ্বে সৰ্বা, আঙুলিৰ ধাৰত জুইত জাপি দিয়ে স্বৰাজ বলিয়া। ধুৰন্ধৰহঁতৰ মনৰ কথা কিদৰে বুজি পাব, ঘৰ ভাঙি হ'লেও ক্ষমতা লাগে মৌন ধৃতৰাষ্ট্ৰ। লাখত যদি এজনেও উভতিহে ধৰে, দেশদ্ৰোহী সজাই তাক ৰঙা ঘৰত নিয়ে। কালৰ চকৰি ঘূৰে বৌদ্ধিক চেতনা বাঢ়ে, ডেকাচামে কৰে বিক্ষোভ। মুক্ত প্ৰকাশত যদি উফৰি পৰে শিলগুটি, নামি আহে সন্ত্ৰাসৰ বিধি। পাঠ পঢ়ি দেশ চলোৱা আছে মন্ত্ৰপুথি, ভুল ব্যাখ্যাত নেখাতে মন্ত্ৰ পাতত কণা বিধি। ধৰম পুথি পবিত্ৰ সকলোৱেই জানে, কৰম পুথি পবিত্ৰ বুলি কেইজনে বা মানে। ৰাষ্ট্ৰপ্ৰধান সেনা প্ৰধান কোনেনো দিব দিহা, শপত লৈয়ে দ্বিজ হয় কিনো প্ৰভুৰ লীলা। ইয়াতে কৰম পুথি মানে সংবিধান, দেশৰ সংবিধানখনক বুজোৱা হৈছে।